ছাত্ৰীসকল আজি আমি অনুশীলনী 2.2 আৰম্ভ কৰিম। এতিয়া আমি 2.1ত বিভিন্ন ধৰণৰ সমীকৰণবিলাক কেনে ধৰণে আমি সমাধান কৰিব লাগে তাক শিকি আহিলো। এতিয়া এই সমীকৰণবিলাক সমাধানৰ সহায় লৈ পিনি আমি কিছুমান আমাৰ চলি থকা জীৱনত কেনেকৈ আমি প্ৰয়োগ কৰোঁ সেইখিনিৰ বিষয়ে আমি পাম। এতিয়া ইয়াত ঢেৰ প্ৰশ্ন দেখিছা তোমালোকে। এই প্ৰশ্নবিলাক আমি কি কৰিব লাগিব, সমীকৰণ হিচাপে আমি প্ৰকাশ কৰি ল'ব লাগিব। প্ৰকাশ কৰি পিনিহে তাৰ আমি বিভিন্ন প্ৰশ্নৰ ক্ষেত্ৰত বিভিন্ন মান উলিয়াবলৈ দিব। এটা প্ৰথম প্ৰশ্নটো ইয়াত কি আছে চোৱা, দুটা সংখ্যা 5:7 অনুপাতত আছে। সংখ্যা দুটাৰ কথা কৈছে, যি দুটা সংখ্যাৰ অনুপাত 5:7। ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। এতিয়া সেই সংখ্যা দুটাৰ ভিতৰত এটা ডাঙৰ এটা সৰু থাকিব। সেই ডাঙৰ সৰু সংখ্যা দুটাৰ সম্পৰ্কটো গঠন কৰি দিছে। কৈছে যে কি ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। তাৰমানে সৰু সংখ্যাটোৰ মান কি হ'ব, ডাঙৰ সংখ্যাটোৰ পৰা যদি আমি কম মানে ইয়াৰ ক্ষেত্ৰত আমি কি ব্যৱহাৰ কৰোঁ, মাইনাছ। যদি ডাঙৰ সংখ্যাটোৰ পৰা 12 বিয়োগ কৰোঁ তেতিয়াহে সৰু সংখ্যাটোৰ সমান হ'ব। সংখ্যা দুটা উলিওৱা। এতিয়া আমি কি লিখিছোঁ চোৱা, ধৰা হ'ল সংখ্যা দুটা 5x আৰু 7x অনুপাত দুটাৰ পৰা উলিয়ালোঁ। এতিয়া প্ৰশ্নমতে আমাক কি কৈছিলে যে ডাঙৰ সংখ্যাটোতকৈ সৰু সংখ্যাটো 12 কম। এতিয়া আমি সৰু সংখ্যাটো আমাৰ কি আছিলে, 5x। সৰু সংখ্যাটোৰ সমান, তাৰমানে ডাঙৰ সংখ্যাটো 7x আছিলে। ইয়াৰ পৰা যদি আমি 12 বিয়োগ কৰোঁ তেতিয়াহে সৰু সংখ্যাটোৰ সমান হ'ব। যিহেতু ই এটা সমীকৰণটো সমান হ'ব লাগিব, শুদ্ধ হ'ব লাগিব। এতিয়া সৰু সংখ্যাটোৰ মান তাৰমানে কি কৈছে, ডাঙৰ সংখ্যাটোৰ পৰা যদি 12 কম মানে আমি মাইনাছ কৰি দিছোঁ। এতিয়া আমি ইয়াক সমাধান কৰিব লাগিব। 5x 7xটো এইটো প্লাছত আছে, যদি মই বাওঁপক্ষলৈ আহোঁ কি হ'ব, -7x। এইফালে কি থাকিলে, -12। 5x - 7x কি হ'ব, -2x = -12। দুইফালে কাটি দিলোঁ। এক্সৰ লগত 2টো কি হৈ আছে, পূৰণ হৈ আছে। ই ছাইড সলনি হৈ ইফালে গ'লে কি হ'ব, হৰণ হৈ যাব। 2 × 6 = 12। x = কি পালোঁ, 6। এতেকে আমাৰ সংখ্যা দুটা কি আছিলে, এতেকে সংখ্যা দুটা হ'ব কি আছিলে, সংখ্যা দুটা 5x মানে 5 × 6, তাৰমানে কি হ'ব 30। ইটো সংখ্যা আছিলে 7x। 7 × 7x মানে 7 × x। xৰ জেগাত আমি কি বহাম, 6। এইটো কি হ'ব, 42। চ' আমাৰ সংখ্যা দুটা, যি দুটা সংখ্যা আমাক উলিয়াবলৈ দিছিলে সেই সংখ্যা দুটা 30 আৰু 42। এতিয়া তোমালোকে নিজে চেক কৰি চাব পাৰা, পৰীক্ষা কৰি চাব পাৰা যে তোমালোকৰ উত্তৰটো শুদ্ধ হৈছে নে নাই। এতিয়া চাওঁ, সৰু সংখ্যাটো 30, ডাঙৰ সংখ্যাটোৰ পৰা যদি আমি 12 বিয়োগ কৰোঁ, 42 - 12 কিমান হ'ব, 30। ই সৰু সংখ্যাটোৰ সমান হয়, তাৰমানে আমাৰ উত্তৰটো শুদ্ধ হৈছে। এনেকৈ আমি কৰিব পাৰিম।